নমস্কাৰ। আজি আমি এই ভিডিঅ'ত গীতালি বৰা বাইদেউৰ বুদ্ধজয় উপন্যাসখনৰ দ্বিতীয় কাহিনী ভাগ অৰ্থাৎ গৌতম বুদ্ধৰ পত্নী যশোধৰা গোপা সম্পৰ্কে চমুকৈ আলোচনা কৰিম। যশোধৰাৰ পিতৃ হৈছে দেৱদেশৰ ৰজা সুপ্ৰবুদ্ধ আৰু মাতৃ হৈছে ৰাণী অমৃতা। যশোধৰা গোপা ৰূপে গুণে অতুলনীয়। দেৱদেশৰ সম্ভ্ৰান্ত পৰিয়ালৰ কন্যাক শৰীৰ চৰ্চা, অস্ত্ৰচালনা আৰু শাস্ত্ৰজ্ঞানৰ যি শিক্ষা দিয়া হয় সেই সকলোতে গোপা নিপুণ। গোপা সকলো ক্ষেত্ৰতে আগৰণুৱা। কুলগুৰুৱে গোপাৰ ভৱিষ্যৎবাণী কৰিছিল যে তেওঁ পৃথিৱীৰ এজন শ্ৰেষ্ঠ পুৰুষৰ পত্নী হ'ব। সেই ভৱিষ্যৎবাণী বাস্তৱত পৰিণত হ'ল। কপিলাবস্তুৰ ৰজা উদ্বোধনৰ পুত্ৰ যুৱৰাজ সিদ্ধাৰ্থৰ লগত গোপাৰ বিবাহ হ'ল। গোপাৰ অনিত্য সুন্দৰ ৰূপত ৰাণী গৌতমী অৰ্থাৎ সিদ্ধাৰ্থৰ মাতৃ বহুত সুখী হৈ পৰিছে। তেওঁ নিজেই গোপাক আত্মীয় স্বজন আৰু দাস দাসীৰ লগত চিনাকি কৰাই দিছে। জ্যেষ্ঠসকলক প্ৰণাম কৰি আশীৰ্বাদ লৈছে গোপাই আৰু কনিষ্ঠসকলে প্ৰণাম কৰিছে গোপাক। দাসীসকলৰ মাজত কোৱাকুই হৈছে যে কুলকুমাৰী অতিশয় ধুনীয়া, মানৱী নহয় যেন স্বৰ্গৰ অপ্সৰীহে। গোপা আৰু সিদ্ধাৰ্থৰ বাবে মূল প্ৰসাদৰ কাষতে নতুনকৈ প্ৰসাদ নিৰ্মাণ কৰি দিছে। সিদ্ধাৰ্থৰ ভাতৃ দেৱদত্ত ৰাতি উদ্যানত অকলশৰে খোজকাঢ়ি ফুৰিছিল। তেওঁৰ চকুত টোপনি নাছিল। তেওঁ বিচৰা সকলো বস্তু সিদ্ধাৰ্থই যে নিবিচৰাকৈ পাই যায় সেই আক্ষেপত তেওঁ দহিছিল। ৰাজ্য ক্ষমতা এই সকলোবোৰৰ উপৰিও ৰোহিণী নদীৰ বুকুত দেখা দিয়া সেই জলকন্যা যাৰ ছবি দেৱদত্তই হৃদয়ত থাপি থৈছিল, সেই নাৰীয়ে আজি দেৱদত্তৰ সন্মুখত থিয় হৈছেহি জ্যেষ্ঠ ভাতৃৰ পত্নী ৰূপত। মূৰ দুৱাই যাক প্ৰণাম কৰিলে দেৱদত্তই। স্নেহ, আদৰ আৰু সন্মানেৰে গোপাক গ্ৰহণ কৰিছে কপিলাবস্তুৱে। নতুন পৰিৱেশত অভ্যস্ত হৈ পৰিছে গোপাৰ দাসী আৰু পৰিচাৰিকাসকল। সিদ্ধাৰ্থ আৰু গোপাৰ বাবে নিৰ্মিত 4টা প্ৰসাদত অনেক ঋতু দুয়োৱে অতিবাহিত কৰিছে। দিনে দিনে গোপা সমৰ্পিত হৈছে। কিন্তু সিদ্ধাৰ্থই গোপাৰ প্ৰতি সমৰ্পিত হৈও লাহে লাহে মনৰ মাজতে এখন সুকীয়া পৃথিৱী গঢ়ি আনিছিল। গোপাই এই কথা সূক্ষ্মভাৱে অনুভৱ কৰিছিল। কালক্ৰমত কপিলাবস্তুৰ ৰাজপ্ৰসাদত গোপাই সিদ্ধাৰ্থৰ সন্তানক জন্ম দিছিল। কুলগুৰুৱে সেই সন্তানৰ নাম ৰাখিছিল ৰাহুল। ৰাহুলৰ জন্মৰ কেইদিনমানৰ পাছতেই গোপাৰ স্বামী সিদ্ধাৰ্থই সংসাৰ ত্যাগ কৰিছিল। এফালে সন্তানৰ আগমনত আনন্দ আৰু আনফালে স্বামীৰ বনগমনত ভাগি পৰিছে যশোধৰা গোপা। দুখ, গ্লানি, ক্ষোভ আৰু হতাশাই পাষাণ কৰি তুলিব খোজে গোপাক। তথাপি পুত্ৰ ৰাহুলৰ মাজতেই জীয়াই থাকিল গোপা। সিদ্ধাৰ্থৰ বনগমনৰ পিছতেই গোপাই ৰাজ আভূষণ ত্যাগ কৰি তাপস্বী বেশেৰে দিন পাৰ কৰিছিল। সংসাৰ ত্যাগী সিদ্ধাৰ্থক গোপাই কাহানিও ক্ষমা কৰিব পৰা নাছিল। কাৰণ গোপাৰ সকলো আশা, জীৱনৰ ৰঙীন সপোনবোৰ সিদ্ধাৰ্থই থানবান কৰি পেলাইছিল। এদিন তাপস গৌতমৰ বুদ্ধিপ্ৰাপ্ত হ'ল আৰু তেওঁৰ ধৰ্ম চাৰিওফালে বিয়পি পৰিল। গৌতম বুদ্ধ কপিলাবস্তুলৈ আহিল। কিন্তু গোপাৰ স্বামী বা কপিলাবস্তুৰ ৰাজকোঁৱৰ হিচাপে নহয়, তাপস গৌতমৰ ৰূপতহে আহিল। পিতৃ মাতৃকে ধৰি সকলো আত্মীয় স্বজন গৌতমক সাক্ষাৎ কৰিবলৈ ওলাই গ'ল। কিন্তু গোপা ওলাই যাব নোৱাৰিলে। অতদিনে সিদ্ধাৰ্থক চাবলৈ দুচকুত থাপি থোৱা সকলো তৃষ্ণা এতিয়া গোপাৰ গোট মাৰিছে। আনকি প্ৰচণ্ড ক্ষোভো আৰু নাই। সুদীৰ্ঘ 7 বছৰৰ পাছত দুখোজ আগুৱাই গ'লেই গোপাই নিজৰ স্বামীৰ দৰ্শন পাব। তথাপি গোপা ওলাই যাব পৰা নাই। গৌতমৰ সন্মুখত তৃণভূমিত বহি থকা কুলনাৰীসকলৰ মাজত গোপাক বিচাৰি চলাথ কৰিছিল দেৱদত্তৰ দুচকুৱে। গোপাক নেদেখি উৎকণ্ঠিত হৈ পৰিছিল দেৱদত্ত। কাৰণ গোপাৰ প্ৰতি দেৱদত্তৰ এক বিশেষ সদ্ভাৱ আছিল। ৰোহিণীৰ বুকুত এচটা শিলত জিৰণি লৈ থকা অৱস্থাত এদিন 4 চক্ষুৰ মিলন হৈছিল। সেই দুচকুৰ মায়াবী চাৱনিত দেৱদত্তৰ হিয়াত থিতাপি লৈছিল। পুনৰ সাক্ষাৎ হোৱাৰ আশাত দেৱদত্ত বহুবাৰ ৰোহিণী তীৰলৈ গৈছিল। কিন্তু পুনৰ দেখা হোৱাৰ সৌভাগ্য দেৱদত্তৰ নহ'ল। সিদ্ধাৰ্থৰ পত্নী গোপা ৰাজমাতা গৌতমীয়ে সিদ্ধাৰ্থৰ ভাতৃসকলৰ লগত চিনাকি কৰাৰ মুহূৰ্তত দেৱদত্তই সেই ৰোহিণী নদীৰ বুকুত দেখা দুচকু দেখা পালে। সেই মুহূৰ্তত দেৱদত্ত শিয়ৰি উঠিছিল।
সেয়েহে আজিও দেৱদত্ত গোপাৰ শুভাকাংক্ষী। অজস্ৰ কোলাহলৰ মাজতো গৌতমে সুধিল, যশোধৰা ক'ত ৰাণীমা? তেওঁ আহিব নোখোজিলে বুলি গৌতমীয়ে কোৱাত এটা সময়ত তথাগত অৰ্থাৎ গৌতম বুদ্ধ নিজেই গোপাৰ কক্ষত প্ৰৱেশ কৰিলে। বহুত গম্ভীৰ তথা মমতাময় কণ্ঠেৰে তেওঁ মাতিলে, যশোধৰা। শৰীৰ আৰু আত্মাৰ কঁপনিক নিয়ন্ত্ৰণ কৰাৰ অপ্ৰাণ চেষ্টা কৰিলে গোপাই, তথাপি নোৱাৰিলে। অৱশেষত স্বামীৰ পদ্মযুগলত উপৰি হৈ পৰিল আৰু ধাৰাসাৰ কান্দোনত নিজকে উটুৱাই দিলে। পিতৃ মাতৃকে ধৰি সকলো আত্মীয় গৌতম বুদ্ধৰ ধৰ্মত দীক্ষিত হ'ল। শেষত গোপাও সংঘত ভৰ্তি হ'ল। সঁচাই এগৰাকী নাৰী হিচাপে বৰ পৰিতাপৰ বিষয় যে গোপাই আৰু কাহানিও স্বামীৰ মুখ নেদেখিলে। নমস্কাৰ।